নমস্কাৰ অসমীয়া শিক্ষামূলক ইউটিউব চেনেল আপোনালোকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ SBIত বিহগ নিযুক্তি SBIত 13,735টা জুনিয়ৰ এছিষ্টেণ্টৰ এছ'চিয়েটৰ পদ খালী হৈছে ইয়াৰ বাবে অনলাইন আবেদন গ্ৰহণ কৰা হৈছে মুঠ পদ হৈছে 13,735টা SBIত নেম অফ দ্য পোষ্ট হৈছে জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপোৰ্ট এণ্ড চেলছৰ ষ্টেট বেংক অফ ইণ্ডিয়া SBI এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব SBIত নিযুক্তিৰ বাবে নম্বৰ পোষ্ট হৈছে 13,735টা নৰ্থ ইষ্টৰ বাবে আছে 692টা পদ আৰু ইয়াৰ অসমৰ বাবে আছে 311টা পদ অৰুণাচল প্ৰদেশৰ বাবে আছে 66টা পদ মণিপুৰৰ বাবে 55টা পদ মেঘালয়ৰ বাবে 85টা পদ মিজোৰামৰ বাবে 40টা পদ নাগালেণ্ডৰ বাবে 70টা পদ আৰু ত্ৰিপুৰাৰ বাবে আছে 65টা পদ দৰমহা মোড অফ এপ্লিকেশ্যন হৈছে অনলাইন দৰমহা নিৰিখ 24,050 টকাৰ পৰা 64,480 টকালৈকে পে স্কেল হ'ব আৰু ইয়াৰ এজ লিমিট হৈছে 20 বছৰৰ পৰা 28 বছৰ বয়সৰ ক্ষেত্ৰত কোৱা হৈছে যে 1 এপ্ৰিল 2024লৈ 20 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 28 বছৰতকৈ বেছি হ'ব নোৱাৰিব লগতে ভাৰত চৰকাৰ নিয়ম অনুসৰি SC STক 5 বছৰ OBCক 3 বছৰ ফিজিকেলি হেণ্ডিকেপক আনৰিজাৰ্ভক 10 বছৰ ফিজিকেলি হেণ্ডিকেপ OBCক 13 বছৰ ফিজিকেলি হেণ্ডিকেপ SC STক 15 বছৰ বয়সৰ ক্ষেত্ৰত ৰেহাই দিয়া হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন যিকোনো গ্ৰেজুৱেটে ইয়াত এপ্লাই কৰিব পাৰিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যদি পাছ কৰিছে তেতিয়াহ'লে যিকোনো গ্ৰেজুৱেটে ইয়াত এপ্লাই কৰিব পাৰিব আৰু ফাইনেল ইয়াৰ কেণ্ডিডেটসকলে ইয়াত এপ্লাই কৰিব পাৰিব যদি আপুনি গ্ৰেজুৱেশ্যনৰ ফাইনেল ইয়াৰ পঢ়ি আছে ফাইনেল ছেমিষ্টাৰ পঢ়ি আছে তেতিয়াহ'লে ইয়াত এপ্লাই কৰিব পাৰিব আৰু যিসকল প্ৰাৰ্থীয়ে এপ্লাই কৰিব তেওঁলোকে যিখন ৰাজ্যত এপ্লাই কৰে তাৰ লোকেল লেংগুৱেজ ভালদৰে জানিব লাগিব যদিহে আপুনি অসমত এপ্লাই কৰে তেতিয়াহ'লে অসমীয়া ভালকৈ জানিব লাগিব এপ্লিকেশ্যন ফিজ আনৰিজাৰ্ভৰ বাবে 750 টকা এপ্লিকেশ্যন ফিজ OBC EWSৰ বাবে 750 টকা SC STৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই আৰু ফিজিকেলি হেণ্ডিকেপৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই পে'মেণ্ট মেথড যিটো এপ্লিকেশ্যন ফিজ আছে সেইটো আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড অথবা নেট বেংকিং অথবা UPI যোগে কৰিব লাগিব কেনেদৰে এপ্লাই কৰিব SBI এই পদসমূহত এপ্লাই কৰিবলৈ হ'লে SBI কেৰিয়াৰৰ যিকেইটা ৱেবছাইট আছে দুটা ৱেবছাইট আছে তেওঁলোকে মুকলি কৰি দিছে তাত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব 17 ডিচেম্বৰৰ পৰা অনলাইন আবেদন গ্ৰহণ কৰা হৈছে প্ৰথম ৱেবছাইটটো হৈছে https://bank.sbi/career এইটো হৈছে প্ৰথম ৱেবছাইটটো আৰু দ্বিতীয় ৱেবছাইটটো হৈছে www.sbi.co.in/career এই দুটা ৱেবছাইটত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত এপ্লাই কৰিবলৈ হ'লে এই দুটা ৱেবছাইটত যিকোনো এটাত আপোনালোকে ক্লিক কৰি পেলাই তাত যিখন ফৰ্ম আহিব এই ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকৰ পাৰ্চনেল ডিটেইলছ আৰু এডুকেশ্যন ডিটেইলছবিলাক ফিল আপ কৰিব লাগিব তাৰ লগতে আপোনালোকৰ পাছপোৰ্ট আকাৰৰ এখন ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব তেওঁলোকে যিটো সাইজ দিছে সেই সাইজ মতে আপলোড কৰিব লাগিব আৰু তাৰ পিছত আপোনালোকে পেমেন্ট কৰি পেলাই আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব ৱেবছাইট কিটা পুনৰবাৰ চাই লওক প্ৰথম ৱেবছাইটটো হৈছে bank.sbi/careers আৰু দ্বিতীয় ৱেবছাইটটো হৈছে www.sbi.co.in/careers পুনৰবাৰ ৱেবছাইট কিটা কৰিছো প্ৰথম ৱেবছাইটটো হৈছে bank.sbi/careers দ্বিতীয় ৱেবছাইটটো হৈছে www.sbi.co.in/careers আৰু ইয়াৰ আবেদন 17 ডিচেম্বৰ 2024 পৰা আৰম্ভ হৈছে গতিকে আপোনালোকে যদি এই পদসমূহত এপ্লাই কৰিবলৈ আগ্ৰহী তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব মুঠ পদ আছে আপোনালোকৰ 13,735টা